নমস্কাৰ বন্ধুসকল, মই জিত স্বাগতম জনাইছোঁ আপোনালোকক গ্ৰীণ লিভ আছাম ইউটিউব চেনেলত। আৰু আজি মোৰ লগত আছে অশ্বিনী শইকীয়া দা। তেওঁ এজন বাঁহীবাদক, লগতে ঢোল, তবলা আদি বিভিন্ন বাদ্যযন্ত্ৰ তেওঁ বজায়। গতিকে আজি আমি আহিছোঁ তেওঁৰ ওচৰলৈ। আজি আমি তেওঁৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম আৰু তেওঁৰ এই প্ৰতিভাৰ বিষয়ে কিছু কথা আপোনালোকক পৰিচয় কৰাই দিম। গতিকে আমি আজি অশ্বিনী দাৰ সৈতে কথা পাতিম। পোনপ্ৰথমতে আমি অশ্বিনী দাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি অশ্বিনী দাৰ পৰা বাঁহীৰ কিছু শুনি লওঁ, তাৰপিছত আমি পৰৱৰ্তী কথাখিনি পাতিম। গতিকে আমাৰ অশ্বিনী দাক অনুৰোধ কৰিছোঁ যে আমাৰ দৰ্শকসকলৰ বাবে বাঁহী কিছু বাঁহী অলপ বজাই শুনাই। প্ৰথমতে মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। মই যি মোৰ মানে প্ৰতিভা লৈ পেলাই যিখিনি এই চেনেলে আজি যিখিনি কথা মোক অৱগত কৰাবৰ কাৰণে আজি মোৰ লগত পৰিচয় হৈছে, গতিকে মই খুব আনন্দ পাইছোঁ। লগতে মই যিখিনি মই জানো আৰু সুৰ যিবিলাক মনত আছে তাৰে আপোনালোকৰ আগত সুৰ এটা পৰিৱেশন কৰিব লৈছোঁ। হয়, নিশ্চয়। মই প্ৰথমতে বৰগীতৰ যিটো সুৰ, হয়, সেই সুৰটোৰ ওপৰতে এটা আলাপ কৰিলোঁ। এই আলাপ কৰি পেলাই এতিয়া এই বৰগীতৰ সুৰটো বজাইছোঁ। হয়।
ধন্যবাদ খুবেই সুন্দৰ তেওঁৰ এই বাঁহী বৰগীতৰ বাদক সুৰ, হয়। হয় বৰগীতৰ সুৰ খুবেই সুন্দৰ খুবেই ভাল লাগিছে শুনি আমি প্ৰথমতে আমি এতিয়া জানিব বিচাৰিম অচিন্তাৰ প্ৰথমতে আমাৰ পৰিচয়টো আমাৰ সম্পূৰ্ণ পৰিচয়টো দৰ্শকসকলৰ আগত দিব বিচাৰিম গতিকে আপোনাৰ পৰা আমি জানিব বিচাৰিম আপোনাৰ সম্পূৰ্ণ নামৰ পৰা আপোনাৰ ঘৰৰ ঠিকনা আৰু ঘৰত কোন কেনেকুৱা আছে আমি সেইখিনি কথা আপোনাৰ পৰাই জানিব বিচাৰিম হয় মোৰ পৰিয়ালত আমি তিনিজনে মাক দেউতাক হিচাপে মই আৰু মোৰ ল'ৰা এটি আছে হয় ল'ৰাটিৰ নাম হৈছে নয়নমণি শইকীয়া হয় আৰু মোৰ মিছেছৰ নাম হৈছে পদ্মা শইকীয়া হয় গতিকে আমি ঠিকনাটো আমাৰ মেইন ঠিকনাটো হৈছে আমি এডোখৰ বেবেজীয়া পৰোঁ হয় আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ এডোখৰ গাঁওখন বেবেজীয়া গাঁও হয় আমি ইয়াৰ বেবেজীয়াৰ বংশ পৰিয়ালৰ আমাৰ আছে আমি ইয়াৰ মাজতে কথা আপোনাক সুধিব বিচাৰিম যিহেতু আপুনি দৃষ্টিহীন চকুৱে দেখা নাপায় আপোনাৰ এয়া জন্মৰ পৰা নে আপোনাৰ কিবা দুৰ্ঘটনাত পতিত হয় নে আৰু মাজতে কিবা এটা হৈছিল এইটো একেবাৰে জন্মৰ পৰা নহয় জন্মৰ ছমাহৰ পিছত মানে মইতো ক'ব নোৱাৰা অৱস্থা আৰু তেতিয়া জন্মৰ ছমাহৰ পিছত হ'লেওতো মই একো নাজানো আৰু জন্মৰ ছমাহৰ পিছত মানে বসন্ত দেখা দিছিলে বসন্ত দেখা দিয়াৰ পিছত মানে মাহঁতে আচলতে নেজানিলে গৰমকালিত ঘামচি ওলাইছে বুলি হেৰি গা পা ধুৱাই দিলে গা ধুৱাই দি চাবোনেৰে গা ধুৱাই আৰু মানে ঘামচি ওলাইছে বুলি মানে ঘামচি পাউডাৰ লগাই দিলে ঘামচি পাউডাৰ লগাই দিয়াৰ লগে লগে যিবিলাক বসন্ত দেখা দিছিলে সেইবিলাক ফুটি গ'ল তো বাকী ভৰি হাতে ওলোৱাবিলাক যিবিলাক সেইবিলাক মানে দাগটো মানে থাকি নগ'ল আৰু সেইবিলাক ভাল হৈ গ'ল কিন্তু চকুৰ ফালে অলপমান মোৰ ইনফেকশ্যন কৰিলেগৈ গতিকে মোৰ চকুৰ প্ৰব্লেমটো তেতিয়াৰ পৰাই আৰু জন্ম ছমাহৰ পিছৰ পৰা তাৰপিছত আপুনি ইয়াক এই প্ৰব্লেম আপুনি কিবা চৰকাৰী বা কাৰোবাৰ সাহায্য এনেকৈ সহায় কিবা পাইছিল নে পিছত পৰৱৰ্তী সময়ত আপোনাৰ এই অসুবিধাৰ পৰা তেনেধৰণৰ মই মানে চৰকাৰী ফালৰ পৰা ক'ব গ'লে মানে এতিয়া এই একেবাৰে নোপোৱা বুলি ক'ব নোৱাৰি BPL ঘৰ এটা পালোঁ হয় BPL ঘৰটো IOI যিটো ঘৰ কয় এই IOI ঘৰটো পালোঁ IOI ঘৰটো পোৱাৰ পিছত মানে দিছে এইটো গতিকে মানে চৰকাৰী মানে কামবিলাক মানে কৰাটো বৰ হেমাহি হৈছে এতিয়া লেট্ৰিন এটা দিলে লেট্ৰিন কামটো সম্পূৰ্ণ হৈ নুঠিলে মানে হেমাহি কৰি পেলাই ওপৰ টিং চিং চব বতাহে উৰুৱাই লৈ গ'ল আৰু চৰকাৰৰ ফালৰ পৰা তেনেকৈ ধৰি লওক অনুদান হিচাপে যিবিলাক মানে পাব লাগে সা সুবিধা তেনেকুৱা নাই পোৱা তাকে আমাৰ যিহেতু অচিন্তা ইমান ডাঙৰ প্ৰতিভা আছে যিহেতু প্ৰতিভা আছে সকলো ব্যক্তিয়ে নাথাকিলে তেওঁ প্ৰতিভা আছে আৰু তেওঁৰ লগতে দৃষ্টিহীন গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা কিবা এটা পাব লাগিছিলে আপোনাৰ যিহেতু বহুত ব্যক্তিয়ে পায় তেওঁলোকৰ যি আঁচনি থাকে বা শিল্পী হিচাপে বিভিন্ন ধৰণৰ সুবিধা পায় বুলি আমি জানো গতিকে আপোনাৰ এই সুবিধা পাব লাগিছিলে আৰু যদি আপোনালোকে এই ভিডিঅ'টো তেওঁলোকৰ কোনোবাই চাই আছে তেন্তে আশা কৰিম আমাৰ অচিন্তাৰ সৈতে যোগাযোগ কৰিব আৰু অচিন্তাক যদি কিবা পাৰে তেওঁক সহযোগিতা আগবাঢ়িব কিয়নো আমি দেখিছোঁ এজন শিল্পীৰ বৰ্তমান অৱস্থাত এজন শিল্পীৰ যি অৱস্থা যি দেখিলে আপোনালোকে হয়তো জানে তেওঁলোকৰ ঘৰ দুৱাৰ বা যি দেখিলে আপোনালোকে সকলোৱে জানে তেওঁলোকৰ যি এটা লাইফষ্টাইল জীৱন হেৰি এটা আৰু তেওঁলোকৰ ঘৰ দুৱাৰ যি যেনেকুৱা আপোনালোকে দেখিলে সকলোৱে জানে কিন্তু অচিন্তাৰ আমি আহি দেখিছোঁ তেওঁৰ আৰ্থিক অৱস্থাটো অলপ দুৰ্বল যেন অনুভৱ হৈছে আমাৰ গতিকে আমি এই ভিডিঅ'টোৰ দ্বাৰা অনুৰোধ কৰিম আপোনালোকক যাতে আপোনালোকে আমাৰ অচিন্তাক যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে অচিন্তাৰ সৈতে যোগাযোগ কৰিব আমি অচিন্তাৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকক দিয়াবলৈ চেষ্টা কৰিম মই প্ৰথমতে লগ পাইছিলোঁ অচিন্তাৰ কথা জানো অচিন্তাক লগ পাইছিলোঁ আমাৰ লাভাল মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত ঝুমুৰৰ অনুষ্ঠান এটা আছিলে তাতে গৈছিলে তাতে লগ পাইছিলোঁ প্ৰথমতে তো আমি জানিব বিচাৰিম আপুনি বিহুনাম বৰগীত সকলোৰে কথা কৈছে আৰু আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী আছে তেওঁলোকৰ গীত মাতৰ সৈতে আপোনাৰ এই প্ৰতিভাৰ লগত জড়িত হৈ আছেনে হয় আছোঁ যেনেকৈ এতিয়া মিচিংসকলৰ লগতো মই জড়িত আছোঁ ধৰি লওক আমাৰ অসমীয়াৰ যিবিলাক বিহু সেই বিহুৰ লগতো মই প্ৰায় জড়িত থাকোঁ
ধৰি লওক ক'ৰবাত বিহুৰ আজি কিবা ফাংচন এখন পাতিছে তাত ধৰি লওক বোলে বিহু সুৰ আপুনি আৰম্ভ কৰিব লাগিব অনুষ্ঠানটো তেনেকৈ বিহু বজাওঁ আৰু যিবিলাক মানে আমাৰ ট্ৰাইবেল যিখিনি ধৰি লওক এতিয়া বড়োসকলৰ মানুহ গীত মাতৰ সুৰ যিবিলাক সেই তেনেকুৱাবিলাকো বজাওঁ মই এইবিলাক শুনি শুনি মানে প্ৰায় কেছেটবিলাকত শুনা যায় শুনি পেলাই মানে সেইবিলাকো মই শুনি শুনি বজাইছোঁ গতিকে মই এতিয়া প্ৰথমতে মিচিঙৰ এটা সুৰ বজাওঁ মিচিংসকলৰ যিটো সুৰ এইবিলাক এইটো হৈছে মিচিং সুৰ এতিয়া মিচিঙৰ সুৰৰ লগত ধৰি লওক এতিয়া আমাৰ বড়োৰ যিবিলাক সুৰ থাকে যেনেকৈ ধৰি লওক এইটো হৈছে বড়ো গীতৰ সুৰ আৰু ঝুমুৰ গীতৰ হেৰিটো মই এতিয়া ঝুমুৰৰ লগতো প্ৰায় মানে ধৰি লওক এতিয়া ৰেডিঅ'ত কেতিয়াবা মই ঝুমুৰৰ লগত বজাবলগীয়া হয় কেতিয়াবা ঘপককৈ মই শুনিছোঁ আপোনাৰ মই কিছুদিন আগতে এজন কৰ্ণশিল্পীৰ ওচৰত গৈছিলোঁ তেওঁ আপোনাৰ নাম কৈছিলে ৰাজু কাশ্যপ তেওঁৰ কিবা এটা গানত আপুনি বাঁহী বজাইছে বুলি কৈছিলে মই বজাইছোঁ কেছেটতো বজাইছোঁ প্ৰায় কেছেটৰ লগতো জড়িত গতিকে মই এবাৰ ঝুমুৰৰ সুৰ এটা বজাওঁ হয় নিশ্চয়
এইটো হৈছে মানে ঝুমুৰ বুলি ক'বলৈ গ'লে একেবাৰে সম্পূৰ্ণ ঝুমুৰ বুলি ক'লে মানে বস্তুটো ভুল হ'ব হয় তাৰমানে ঝুমুৰৰ ভিতৰত মানে চাহ জনগোষ্ঠীৰ মাজত তাৰমানে বহুত ধৰণৰ সুৰ আছে এতিয়া ধৰি লওক ঝুমুৰটো বেলেগ সুৰ হয় এতিয়া মই এইটো যিটো বজালোঁ এইটো মানে আচলতে ভিনচেৰিয়া হয় হয় ভেঞ্চি আমাৰ যেতিয়া আমি ৰাতিপুৱা সময়ত যেনেকৈ আমাৰ সেইটো পৰিৱেশত যেনেকৈ বৰগীত হয় হয় লোকগীত যেনেকুৱা ধৰণৰ পৰিৱেশন হয় হয় ঠিক তেনেকৈ চাহ জনগোষ্ঠীৰ মাজত তাৰমানে হয় এইটো একেবাৰে মানে পুৱতি নিশাতে তাৰমানে এইটো গীত আৰম্ভ হয় আৰম্ভ হয় আৰু এইটো ভিনচেৰিয়া তো ঝুমুৰটো বেলেগ হয়, ঝুমুৰৰ সুৰটো বেলেগ হ'ব হয়, হয়, হয়। ঝুমুৰটো এইটো মানে সিহঁতি ঝুমুৰৰ হয় এইটো সৰস্বতী বন্দনা বুলি কয় হয় এইটো সৰস্বতী বন্দনাৰ ওপৰত তাৰমানে প্ৰায় এই ঝুমুৰবিলাক গায় ধন্যবাদ খুবেই ভাল লাগিছে আমাৰ লগত কথা পাতি যিহেতু আপোনাৰ কথা পাতি গম পাইছে সংগীতৰ আপোনাৰ বহুখিনি জ্ঞান আছে আপুনি বহুখিনি কথা পাতিম এতিয়া আমি আকৌ এতিয়া জানিব বিচাৰিম আপুনি যিহেতু শিল্পীসকলৰ কথা কৈছে তেওঁলোকৰ সৈতে অনুষ্ঠান কৰিছে এনে আপোনাৰ কাৰ কাৰ লগত অনুষ্ঠান কৰিছে অলপ জনাব পাৰিব না আমাৰ পুৰণা হিচাপত আমি যিখিনি এতিয়া নতুন এচামৰ কথা মই ইমানকৈ মানে মই জড়িত নাইতো পুৰণা শিল্পী হিচাপে মই আগতে প্ৰায়বিলাক মানে অনুষ্ঠান ৰেডিঅ'তহে প্ৰায়বিলাক মানুহবিলাকক লগ হওঁ ৰেডিঅ'ত আপোনাৰ অনুষ্ঠানবিলাক ৰেডিঅ'ৰ হয় ৰেডিঅ'ত হয় মানে ধৰি লওক ৰেডিঅ'ত যিখিনি লগ পাওঁ আৰু যেনেকৈ সুনীল কাকতিৰ লগত বাঁহী সুৰ বজাইছোঁ তেওঁৰ লগত একম্পেনী কৰিছোঁ আকৌ এইফালে লোকনাথ গোস্বামীৰ লগতো কৰিছোঁ তাৰপিছতে আমাৰ স্থানীয় গায়ক যিবিলাক মানে ধৰি লওক লোকেল হিচাপে মানে যিবিলাকে পাছ কৰিছে অডিশ্যনত যেনেকৈ জেবিন চুলতানাহঁতৰ লগত বজাইছোঁ আকৌ হিৰেণ দাই কম্প'জ কৰা গান কিছুমানৰ লগত মানে ধৰি লওক এতিয়া মন্দিৰা বৰঠাকুৰৰ লগত বজাইছোঁ সংগীতা বৰঠাকুৰৰ লগতো বজাইছোঁ আৰু ৰাজেন গোহাঁইৰ লগতো তেখেতলোকৰ লগত বজাইছোঁ চৈয়দ চাদুল্লাহঁতৰ লগতো বজাইছোঁ চৈয়দ চাদুল্লাহ আহিছে আমাৰ ঘৰলৈ তেখেতেও মোৰ সাক্ষাৎকাৰ লৈ গৈছে ৰেডিঅ'ত প্ৰচাৰ কৰিছে তেখেতে গতিকে তেনেকুৱা আৰ্টিষ্টৰ লগত প্ৰায় মোৰ আমি এই ভিডিঅ'টো বৰ বেছি আৰু দীঘলীয়া নকৰোঁ আমি আকৌ আপোনাৰ লগত আহিম আকৌ আপোনাৰ সৈতে কথা পাতিম গতিকে আমি শেষত পুনৰ আৰু কিবা এটি শুনোৱাই হয় মই ভূপেন হাজৰিকাৰ গীত খুব ভাল পাওঁ হয় এতিয়া মই আধুনিক এই গীতৰ হিচাপে মানে এতিয়া ভূপেন হাজৰিকাৰ এটি গীতৰ সুৰ আগবঢ়াইছোঁ হয় নিশ্চয়
ধন্যবাদ, খুবেই সুন্দৰ। আমি শেষত এটা কথা আমি আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি শিকাই আছে হয়নে ঘৰত? হয় হয় শিকাই আছে, গতিকে আমাৰ যদি আমাৰ ডিব্ৰুগড়ৰ কোনোবা যদি আছে ভিডিঅ'টো চাই আছে, যদি তেওঁলোকে বিচাৰে এনেকুৱা শিকিবলৈ, তেন্তে আমাৰ অচিনিদাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি ইচ্ছা কৰিম আপোনাৰ নাম্বাৰটো আমাৰ দৰ্শকসকলক, কণ্টেক্ট নাম্বাৰটো। মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 9859325830। ধন্যবাদ। গতিকে আপোনালোকে যদি ইচ্ছা কৰে আমাৰ অচিনিদাৰ সৈতে যোগাযোগ কৰক, আৰু তেওঁৰ যদি শিক্ষা ল'ম বুলি বিচাৰে তেওঁৰ ওচৰৰ পৰা, তেন্তে তেওঁলোকে যোগাযোগ কৰক। আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিম। আমি পুনৰবাৰ অচিনিদাক আমাক ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিম। গতিকে বন্ধুসকল, আপোনালোকক যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিল, অচিনিদাৰ বিষয়ে জানি ভাল লাগিল, তেওঁৰ এই প্ৰতিভা আপোনালোকে ভাল পালে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক, যাতে আমাৰ অচিনিদাৰ বিষয়ে মানুহ সকলোৱে জানে, আৰু তাৰ ভিতৰতেই কিছুমানে যদি সহায় কৰিব আহে তেন্তে খুবেই ভাল কথা হ'ব। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আমাৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আমাৰ এই চেনেলত আহিবলগীয়া এনেধৰণৰ সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ। মোৰ ফালৰ পৰাও ধন্যবাদ জনাইছোঁ।